तो हम बनी जबी हमार मालिक बहुत बढ़िया আছে मालिक दयालु भी আছে কিবা টাকা পয়সা লাগিলে ন অলপ দি দিব বুঝছা আমি এতিয়া আহো হা ও জানুয়ারি মাসে আহিলে ওই ওই পয়সা আছে নাই পয়সা টকা নাই তোর মোৰো নাই ভাই কেনেকে খানা হব মোৰো টকা নাই মাটিওলা মান আছে বিকা পৰা হলে কামত দিলা হয় পাৰ্টি কৰিলো হয় দৌৰা বেছি দি ভালে হব খানা খানাটো পাব লাগব না সেইটো আৰু কথা দুচোন অলপ চাং ভাইটিহঁত ইপিনে আছো অকণমান ভাইটিহঁত এতিয়া মই এটা BSNL কিবা টাৱাৰ খুলিম এতিয়া ইয়াত অলপ জাগা হ'ব নেকি ইয়াতে তোমালোকৰ তাতে নামি আহকচোন নামি আহক আছে বহুত জেগা আছে নামি আহক বলছো চাই লওঁ জাগাবিলাক নামি আহকচোন কোনপিনে আছে ভাইটি মাটিটো এইটো কেনেকুৱা হ'ব চাই লওকচোন চাই লওক এইখিনি এইটো মাটি নেকি এইটো মাটি এইটো অলপ ভাল হ'ব অজয় চাই লওকচোন মাটিখিনি এইটো এইটো মাটি এইটো নহব মালিক ইয়াকে বহুত বয়া আছে এইটো খাল ভি আছে এইটো নহব মালিক বেলেগ লাগিব এইপিনে আছে বেলেগত আছে নেকি আৰু আছে এইখিনি মাটি কেনেকুৱা হ'ব এইটো মাটি না টাৱাৰ বনি যাব ইহা বহুত বঢ়িয়া আছে এইটো কলটো আছে ন কল কাটি পেলাই দিব লাগিব ঠিক আছে টাৱাৰ বনি যাব কথা না আমি কলটো পেলাই দিম কাটি কেনে আপোনালোকে চাই লওক কেনেকুৱা জেগাটো হ্যাঁ ঠিক আছে এইটো বহুত বঢ়িয়া কলটো আছে ন এইটো কল কাটি দিব লাগিব কাটি কেনে পেলাই দিম হ্যাঁ ঠিক আছে মালিক ইহা টাৱাৰ বনি যাব ঠিক আছে মই অলপ পাছত আপোনাৰ লগত আলোচনা কৰি আছোঁ মাটিটো মাটিৰ মালিক কোন আছে তুমি ইয়াতে তাৰমানে 10 বছৰৰ এগ্ৰিমেণ্ট কৰিব লাগিব 10 বছৰত আপুনি মোটামুটি আপুনি 15 লাখ টকা পাব 15 লাখ টকা পালে এতিয়া আপোনাৰ এখন লাইচেঞ্চ বনাব লাগিব লাইচেঞ্চত অলপ খৰচা হ'ব তোমাৰ এইখিনি খৰচাটো মই দি দিম পাছত আপোনাৰ ভোটাৰ ID পান কাৰ্ড গোটেইখিনি মোক দি দিবা অজয় হ্যাঁ মালিক এখেতৰ নাম্বাৰ চাম্বাৰ কণ্টেক্ট নাম্বাৰ চাম্বাৰ গোটেইখিনি নাম চাম লিখি লওক হ্যাঁ ঠিক আছে মালিক মই লৈ আছো হ্যাঁ কৈ দিয়া হ্যাঁ হ্যাঁ 999 হৈ গৈছে ন ঠিক আছে মালিক লৈ লৈছো ঠিক আছে মই কণ্টেক্ট কৰি ল'ম আপোনাক গধূলি টাইমত বাছ আপোনাৰ লগত কণ্টেক্টত মই কথা পাতি ল'ম হ'ব तो हम बनी जबी हमार मालिक बहुत बढ़िया আছে मालिक दयालु भी আছে কিবা টাকা পয়সা লাগিলে ন অলপ দি দিব বুঝছা আমি এতিয়া আহো হা ঠিক আছে আহি গেল না মুকেল जो নিজে বুকুরি হও जो পার্টি হবো जो চৰি কোন ঘৰত আছে নে নাইবা আৰু তাৰ মালিকটো খুচি নে নাইবা আৰু যাচোন আহিলা যাওঁ কি হয় ও সরিবল আই ওই ভালে আছো হো হায়া বাড়ি বাস পালে এই বাহির দিকে আছে ও এই খালি আছে নেকি এই যো Thank you.
অ কি কৰি আছ এ অলপ এইগিলা চাফা কৰি আছো অ সিদিনা যে মানুহে কি কৰিলে এ তাকে ফোন মাৰিছিলো এইগিলা চাফা কৰি হ'ব নেকি তাৰ কথা তাকে ৰ হয় না নহয় বা এ চলি বনি গেলিছো তাৰ বুলি এ তাকে তোৰ টাৱাৰে হয় না কি হয় চাং ৰকেন ৰ মিছা মিছা কথা গম পাই নাপাদা এইবিলাক চব পইচা খাই ৰান্ধা ঐ নহয় ৰখ মালিকটোৰ লগত এটা হেৰি এটা আহিলো মালিকটো কৈছিল বুলি কিন্তু নথকাই বুলি বুজিলি তো ক'ত আছে দাদা এই হকে হক যে আছে হকে অলপ জানে তাৰে বিষয়ে ও হক আছে না ঘৰত হক গৰম আছে না ও আছো ঐ কেবা আইলি বহু আছো হেৰি এটা কথা সুধবা আছো কি কথা বিএছএনএলৰ টাৱাৰ বহাবা আজি এহাচো কৈছে আৰু বিচাৰি বিচাৰি কিমান দূৰ আছে কিমান দূৰ বিচাৰি তো আহিলো ও হেৰি বলৰো এখন হৈছিল নেকি আহিছিলো এ মোটকা আহিছিল হা মই এতিয়া নাই বুলি কৈছো ফালতু এইগিলা এনে খাব পইচা গেলা অ পইচা পইচা দিছে নেকি কিবা এই পইচা দি নেকি হা ফালতু কথা খাব ঠিক আছে আমি এই ৰাছি কামত দিলা তোৰ 15 টকা বাচি গেল সেইকাৰণে অলপ মানুহ কথা শুনবা লাগে যো আজি চাই পাব ও ৰ ৰ ৰ ৰ ৰ ৰ কি টাৱাৰ পইচা পামিলে ভিডিঅ'টো বুক কৰি থৈ আহিলো পইচা কৰ এ বাদি যোৱা গিলা কি হ'বা যো কেনচেল কৰি আহো যো রিজেদারে লাগছিল ধৰা তুমি না আগে 31 তাৰিখে এইটোৰা ভাড়া কিছু আছে এডভান্স লৈ আছে হয় বেলেগত মাথা নাচমাৰ ক'ৰবাত দা কি হয় এটা কথা নহয় বিচৰা দিন কৈছিলোঁ এইখান চলিগিলা খানা নাখাওঁ এতিয়া পইচা পইচা নাই মিলে মোটা জানে বনে এটা আহিছিলে 31 তাৰিখে বেলেগ হ'ব লাগে মই ফিৰালো বেলেগত তাক খেদি দিলোঁ ই বেলেগত তাতে জানি গ'ল আপোনাৰ 10 দিন নালগে 20 গাছ দিয়া আছিল সেই 20 নাপায় হেৰি 20 নাজাঙাৰ পইচা পাতি নহয় আছে ভাই নহয় মোৰ কিমান টকা লছ হ'ল আমি চাগে 3000 তলত 200 মোৰ এদিনা নাযাব পাৰে যেন কেনে হ'ব জেগা আছো এনে যাম বাবা তো যা মোৰ বহুত টকা লছ কৰিলে যা 10,000